সেই জেগাত আজি নহয় জানো সেই জেগাত আজি এই অনুষ্ঠানৰ যোগেদি যিটো স্বচ্ছ ভাৰত অভিযান চলা আৰু সেইটোত সঁচাকৈ আমি খুব আনন্দিত খুব ভাল পাইছোঁ আৰু উন্নতি হওক আৰু এই এনজিঅ'টোৰ আমি সফল কামনা কৰিছোঁ কথা হ'ল এটাই যে মাজুলী বুলি কওঁতে এই শিল্পক বাদ দি কেতিয়াও যাব নোৱাৰে গতিকে মই ভাবোঁ এই আৰম্ভণিহে আমি আকৌ মাতিম আমাৰ যোগেদি মাতিম নহয় জানো মাতি আমি একেলগে সকলোৱে স্বচ্ছ অভিযানৰ লগত আমাৰ মুখা শিল্পৰ কিছু প্ৰদৰ্শন কৰি আমি আনন্দ কোনোবাই চেল্ফি লোৱা কিবা লোৱা কৃষ্ণ কৃষ্ণ হ'ব হৰি প্ৰসন্ন হৈ ভগৱন্ত সকলোকে নিৰাপদে সকলোকে মোৰ সকলোলৈ আন্তৰিক শ্ৰদ্ধা সেইবোৰ মোৰ নিজৰ জেগা বিকাশৰ ঠাই সেইবিলাক ছাৰ আমি কোনোবা এটা তাৰমানে ফ্ৰী সময়ত আপোনালোকৰ মুখাশিল্প কৰ্মশালা এটা 10-15 দিনৰ কৰ্মশালা এটা আমাৰ ফালে মই যিমান পাৰোঁ এই ল'ৰাখিনিক মোৰ সেইটো এতিয়া আমি দিবলৈ আছোঁ আৰু ল'ব লাগে গতিকে ইমান সুন্দৰ সুন্দৰ ল'ৰাবোৰ আৰু যদি তোমালোক এই ক্ষেত্ৰত এই শিল্পৰ প্ৰতি আগবাঢ়ি আহা নিশ্চয় যাম খালি এটা সুন্দৰ হেৰি ব্যৱস্থা কৰিবা সকলোৱে জানক আৰু কোনোবাই সহযোগ কৰক আৰু আমাৰ উদ্দেশ্য হ'ল শুনি ভাল পাবা এতিয়া মোৰ 10 ঘৰ 10টা ল'ৰাই এইটো আমিহে মই বুলি নকওঁ এই শিল্পৰ যোগেদি আমি বিদ্যাটো দি তেওঁলোকে নিজৰ উপযোগ্য পথ বিচাৰি পাইছে সুন্দৰকৈ চলিছে আহিব কাম কৰিব এতিয়া পিছবেলা এইখিনি বন্ধ আছে আৰু দ্বিতীয় কথা আৰু এটা গৌৰৱৰ কথা যে যিটো মুখা শিল্পৰ যোগেদি যিটো এটা বিশ্ব দৰবাৰত এটা স্থান পাবলৈ সক্ষম হৈছে যিহেতু আমাৰ এক্সিবিশ্যনখনেই হ'ল লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম আৰু মই স্বাক্ষৰ কৰি দিছোঁ আজি তোমালোকে হয়তো চবেই এই কথাখিনি নাজানিবা এইকাৰণেই কৈছোঁ কৃষ্ণ ইন দ্য গাৰ্ডেন অফ আছাম য'ত আমাৰ বৃন্দাবনী বস্ত্ৰখন সংৰক্ষণ হৈ আছে এখন বৃন্দাবনী বস্ত্ৰ এই বস্ত্ৰৰ লগত সংগতি ৰাখি সেই মানে মিউজিয়ামে আমাৰ লগত কিউৰেটৰ ৰিচাৰ্ড ব্লাটন তেওঁ আহি আমাৰ লগত আলোচনা কৰিলে যে মুখাশিল্প সামগ্ৰী মুখাশিল্পই মানে ইয়াত প্ৰদৰ্শনী হ'ব লাগে আৰু সংৰক্ষণ হ'ব লাগে তাৰ কাৰণে কৰা হ'ল মুখাশিল্প প্ৰদৰ্শন কৰা হ'ল আৰু এক্সিবিশ্যন হৈ গ'ল এতিয়া বৰ্তমান লণ্ডন ব্ৰিটিছ মিউজিয়ামত আছে গৰুডৰ মুখা আছে তাৰপাছত আছে আপোনাৰ পুতনাৰ মুখা আছে আজি ইউটিউব লগাই দিলে সকলোৱে দেখা পাব মানে ব্ৰিটিছ মিউজিয়াম বুলি তাত আছে আপোনাৰ চক্ৰবাক বকাসুৰ ৰাসক লৈ পেলাই কৰা হৈছিল আৰু তাত আছে কালিয়নাৰ কালিয়দমন নাটকৰ পাৰফৰ্মেঞ্চ ভিডিঅ' লৈ গৈছে বিশ্বৰ ভিতৰত এখন ডাঙৰ মিউজিয়াম সেইখনেই হ'ল লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম তাত অসমৰ মুখাৰ স্থান পোৱাটো এটা গৌৰৱ আমাৰ ভাগ্যহে আমাৰ গৌৰৱ নহয় গৌৰৱ অসমবাসী আৰু দ্বিতীয় কথা তাতে এইবিলাক ভিডিঅ' আছে ৰাসৰ ধুনীয়াকৈ দেখুৱাইছে এইবিলাক অগাসুৰে যিনি খাইছিলে এইবিলাক গোটেই টেকনিকবিলাক মুখাৰ পাৰফৰ্মেঞ্চটো তাত দেখুৱাই থাকে গতিকে এইটো খুব গৌৰৱৰ কথা আৰু লগতে সংগতি ৰাখিছোঁ এটা কথা গৌৰৱৰ আৰু মাজুলী সেইটোৱে হ'ল যে যোৱা বছৰ স্কিল ডেভেলপমেণ্টে মিছন আছামে এটা কম্পিটিশ্যন পাতিলে মুখাৰ কম্পিটিশ্যন পাতিলে মোক ক'লে যে মুখাৰ কম্পিটিশ্যন পাতিল যিহেতু মুখাই এইবাৰ গণতন্ত্ৰ দিৱসত মানে পজিশ্যন দ্বিতীয় পজিশ্যন লৈ আহিছে যুঁজ কৰি অন্য ৰাজ্যৰ লগত দ্বিতীয় পজিশ্যন ল'বলৈ সক্ষম হ'ল গতিকে অসমত মুখাৰ কম্পিটিশ্যন কৰোঁ অসমত মুখাৰ কম্পিটিশ্যন হ'ল অনলাইনৰ যোগেদি ইয়াত হৈ গ'ল এই আমাৰ যোগেদিয়ে আৰু তাতেই 3টা ল'ৰাই স্থান পালে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এটা ভাল খবৰ যে সেই ল'ৰাকেইটাই অকল স্কিল ডেভেলপমেণ্টে মুখাৰ ওপৰতে লোৱা নাছিলে যোৱা বছৰ বিভিন্ন কেটেগৰীৰ ওপৰত লৈছিলে বিভিন্ন কেটেগৰী কিন্তু দেলহিত গোটেই বস্তুবোৰ গৈ পোৱাৰ লগে লগে তেওঁলোকে চিলেক্ট কৰিলে যে অসমৰ পৰা এইবাৰ মুখাৰ কম্পিটিশ্যন দেলহিলৈ আহিব লাগে এতিয়া 30 তাৰিখে মোৰ 3জন ফাৰ্ষ্ট ছেকেণ্ড পোৱা ল'ৰা দেলহি যাব আৰু তাৰপিছত তেওঁলোকে ৰাছিয়াত যাব গতিকে এইটো এটা শুভ সংবাদ মোৰ এই উঠি অহা এই মোৰ মৰমৰ যুৱকখিনিক মই কথাখিনি বাৰ্তাখিনি দিলোঁ আৰু মুখাশিল্প আগবাঢ়ি যাব তোমালোকে শ্ৰদ্ধা কৰিলে আৰু আমি সদায় আছোঁ তোমালোকৰ লগত এটাই কথা যে শিল্পটোক জীয়াই ৰাখিবলৈ শিকিব লাগিব আৰু এটা নিবনুৱা সমস্যা যি গা কৰি দিছে আমি দেখিছোঁ তাৰ যোগেদিও যদি বাণিজ্যিক দিশে যদি মুখাশিল্পই
সহায় কৰিব পাৰে সেইটো আমাৰ কাৰণে খুব এটা আনন্দ আৰু সেই যিসকলে শিকিব তেওঁলোকৰ এটা নিজৰ স্বাৱলম্বী পথ বিচাৰিব পাৰে এই গোটেইখিনিক লৈ আমি চেষ্টা কৰি আছোঁ কেনেকৈ অসমৰ মুখা শিল্প তথা মাজুলীত মানে এতিয়ালৈকে পৰম্পৰা হিচাপে চলি থকা চাবুৰী সত্ৰই ইয়াক আৰু আগবঢ়াই তোমালোকৰ লগত লগ লাগি আৰু আগবঢ়াই যাতে দিব পাৰোঁ সেইটোৱে মই তোমালোকৰ পৰা দেই বৰ ভাল এইবোৰ চব মোৰ হেৰি লৈ সৰুতে পোৱা এইবোৰ চব কৃষ্ণ এখনো ফটো নিব পৰা সেইখন মই যে কৈছিলোঁ মইনা 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 এই ফটো এনেকৈ চাৰ্ট পিন্ধা দুটামান এখন তোমালোকে জনাবা আজি আমি এখন মাজুলীৰে অসমৰে এখন নিজে পত্ৰ যিখন পত্ৰ এইখন ধৰি ৰাখিছে সেইখনত আমি আজি স্বচ্ছ অভিযান আৰম্ভ হ'ল মইনা बहुत अच्छा आपसे मिलकर बहुत अच्छा लगा आपसे आपके बारे में सुना है हम हैदराबाद से वीडियो है ओ मौना ये